আপোনালোকে আইফোন পাই যাব মাত্ৰ 3500 টকাত। Hello friends, what's up? What's up guys? This is Hasib blogger. মই আছো বৰ্তমান লখিমপুৰ ৰাজালি বজাৰত থকা ACU মোবাইল পইণ্টত। ইয়াত আপোনালোকে নতুনৰ লগতে অল কালেকচনৰ সেকেন্ড হ্যান্ড মোবাইল পাই যাব। ইয়াত আপোনালোকে আইফোন 14 পাই যাব only 24000 ত। আপোনালোকে ইয়াৰ পৰা যিকোনো মোবাইল এটা পাৰচেজ কৰাৰ লগে লগে কেইটামান উপহাৰ পাব, যেনে এডাপ্টাৰ, কেবল, ইয়াৰফোন এটা, লগতে ওয়াচ এটা। চালিয়া 5G মোবাইলৰ ষ্টাৰ্টিং প্ৰাইস only 6500, লগতে 4G মোবাইলৰ ষ্টাৰ্টিং প্ৰাইস 2500। যদি আপোনালোকে ইয়াৰ পৰা নতুন মোবাইল পাৰচেজ কৰে তেনেহলে অনলাইনত কৈ 1500 টকা কমত পাই যাব। এটো হল স্যামসাংৰ Galaxy Z Fold 3, একদম গুড কন্ডিশনত আছে, only 39000 ত পাই যাব। লগতে এটা Nokia ফোন গিফট পাব, এডাপ্টাৰ, কেবল, গুটেখিনি বস্তু মানে মোবাইলৰ যিখিনি এক্সেসৰিজ আছে গুটেখিনি লগত ফ্ৰী পাই যাব। আৰু ইয়াত আপোনালোকে যিকোনো মোবাইল ফাইনান্সত ল'ব পাৰিব এণ্ড লগতে মোবাইল এক্সচেঞ্জো হৈ যাব। তেনেহলে ভিজিট কৰক আপোনালোকে ৰাজালি বজাৰত থকা ACU মোবাইল পইণ্টত, আৰু মোবাইলৰ ষ্টিকাৰ লগোৱাৰ সৈতে মোবাইল ৰিফাৰিং কৰা হয়। আৰু ইয়াতকৈ বেছি যদি কিবা জানিব আছে তেনেহলে কন্টেক্ট কৰক এইটো নম্বৰত।